আমাৰ টুপচিঙা প্ৰাংগণত টুপচিঙা গাঁওখনত টুপচিঙা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত টুপচিঙা গাঁৱৰ দ্বীপজ্যোতি যুৱ সংঘ আৰু টুপচিঙা গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত আমাৰ গাঁৱৰে জীয়ৰী শ্ৰীমতী জুৰি গগৈ ৱাক্কো ইণ্ডিয়ান নেশ্যনেল চেম্পিয়নশ্বিপত কিক বক্সিঙত সোণৰ পদক পাবলৈ সক্ষম হৈছিলে। তাৰ সন্দৰ্ভতে আমাৰ গাঁৱৰ সকলো জ্ঞাতিয়ে মিলি তেখেতক এই সুনাম কঢ়িয়াই অনাৰ কাৰণে যে তেখেতক আমাৰ ইয়াত সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান অনুষ্ঠিতভাৱে আমি উদযাপন কৰিলোঁ। গাঁৱৰ যুৱক যুৱতী বয়োবৃদ্ধ সকলোৰে সহযোগত আজি আমি অনুষ্ঠানটো সুন্দৰভাৱে সমাপন কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে আমি এটা ৰাইজৰ মাজলৈ মেছেজ পঠিয়াবলৈ বিচাৰিছোঁ, বাৰ্তা পঠিয়াবলৈ বিচাৰিছোঁ যে আমাৰ এই জুৰি গগৈৰ দৰে পিছপৰা অঞ্চলৰ পৰা গৈও যে বিশ্ব দৰবাৰত চিনাকি খেলৰ জৰিয়তে চিনাকি পৰ্ব দিব পৰাই আমাৰ গাঁওখনলৈ সুনাম কঢ়িয়াইছে, সেই কথাটোকে আমি গাঁৱৰ ৰাইজৰ আগত যাতে আজি সম্বৰ্ধনা অনুষ্ঠানটোৱে জৰিয়তে জানিবলৈ পায় তেওঁলোকে আগ্ৰহী আৰু অনুপ্ৰেৰণা পাব বুলি আশা কৰিলোঁ।